আজি আমাৰ দেৱৰগাঁও ব্লক কমিটি BPF দলৰ কৰ্মী সভা হৈছে। ইয়দৰ ওমেনৰ BSU বা পেৰেণ্ট বডি চাৰিটা গ্ৰুপ চাৰিটা কিবা লৈ পেলাই আজি কৰ্মী সভা পাব্লিক মিটিং নহয়, BSUৰো আছে চব আৰু চেলৰ আছে, আদিবাসী চেল বা বেংগলী চেল বা মাইনৰিটি চেল সব মিলাই পেলাই আমাৰ ব্লক কমিটি দেৱৰগাঁও ব্লক কমিটিৰ কৰ্মী সভা হৈছে। তো এতিয়া হ'ল নিৰ্বাচন আহি আছে, চবেই গম পায়, পূজাৰ আগত হ'ব বুলি চবেই গম পায় আজিৰ দিনত। তো আমি শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি গোটেই আমাৰ ফাৰ্ষ্টনি চেৰপাংলৈকে যিমান সমষ্টি আছে 40টাৰ ভিতৰত আমি BPF আজিৰ দিনত অন্ততে 25-26টা আমাৰ পজিটিভ হৈ আছে, আমি পাম আৰু চৰকাৰটো আমিয়ে বনাম। আৰু BPF কৈ আছে যে কাৰো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি ইলেকশ্যন খেলিম, এইটো সঁচা। কোনো BJP, কোনো কংগ্ৰেছ বা কোনোবা UPPL বা কোনোবা UDFৰ লগত আমি মিত্ৰতা নকৰিব। তো আজিৰ দিনত মুঠতে BPF দলৰ যিটো পজিশ্যন খুব ভাল, মুঠতে চবতকৈ হাইষ্ট BPF দলে আজিৰ দিনত পাই আছে। আৰু BJP যিটো শুনি আছোঁ মই, BJPৰো বেয়া নহয়, BJPও আজিৰ দিনত 10ৰ পৰা 15টা চিট পাই আছে, কিন্তু UPPL পাব না নাই এইটো মোৰ ডাউট আছে। যদি ক'ৰবাত পায় এইটো লাখিলি পাব পাৰে, একটা দুটা কথা সেইটোৱে। আমাৰ কোকৰাঝাৰ আৰু চিৰাঙত UPPLৰ লগত হ'ব, BJP বাক্সা আৰু ওদালগুৰিত BJPৰ লগত হ'ব, কথা সেইটোৱে, চিধা কথা। কংগ্ৰেছ আসন নাপায়, কংগ্ৰেছে এটা চান্স আছে, যদি পায় শ্ৰীৰামপুৰ আছে কংগ্ৰেছৰ, আৰু UDFৰো স্কোপ নাই। UDF কংগ্ৰেছ একে, শ্ৰীৰামপুৰত পাব পাৰে কোনোবা এটা দলে, কিন্তু UPPL হিচাপে আজিৰ দিনত কোনো চিট জিকাটো মই দেখিবলৈ পোৱা নাই। যদি পায় লাখিলি ক'ৰবাত এটা দুটা পাব পাৰে, বাকী সেইটোতো দল কংগ্ৰেছো আহিব, BJPও আহিছে, কংগ্ৰেছো আহিব, UDFও আহিব, চব দল আহিব। যিমান দল আহিলেও BTC অঞ্চলত আজিৰ দিনত সবতকৈ ষ্ট্ৰংটো হ'ল BPF, নেক্সটত BJP আলোচনা কৰিছে। এইটোতো হ'ব আৰু নিজকে ঠিক কৰিবৰ কাৰণে SJPৰ লগতো আলোচনা কৰিছে ইহঁতে। মই জানাত SJP আসাম গণ পৰিষদৰ লগতো আলোচনা কৰিছে আৰু কংগ্ৰেছৰ লগতো আলোচনা কৰিছে বুলি আমি জানো। BPF কাৰো লগত আলোচনা কৰা নাই, অকলে নিৰ্বাচন খেলিব বাছ। সমৰ্থন দিবৰ কাৰণে AJP আৰু BJP বিভিন্ন দলে নাই এইটো দুৱাৰ খোলা ৰখিছে আপোনাৰ কোন AJP আৰু কংগ্ৰেছ আৰু BPFৰ কাৰণে দুৱাৰ খোলা ৰখিছে। দুৱাৰটো আমি যদি ইচ্ছা কৰে কংগ্ৰেছৰ লগতে মিত্ৰতা কৰিব পাৰে, আসাম গণ পৰিষদৰ লগতে কৰিব পাৰে, BJPৰ লগতো কৰিব পাৰে বা কংগ্ৰেছৰ লগতো কৰিব পাৰে, কিন্তু আমি কৈছোঁ কোনো দলৰ লগত আমি মিত্ৰতা নকৰিব। দৰ্জা চবৰে খোলা আছে, আমি জানো, কিন্তু আমি মিত্ৰতা নকৰি পেলাই অকলে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছোঁ। চৰকাৰ অকলে মুখ্যমন্ত্ৰীয়ে কৈছে মানে ৰাইজে যাক সমৰ্থন দিব UPPL বা BPF তাৰ লগতে চৰকাৰৰ মানে সংগী হ'ব বুলি কৈছে। এইটো নাই BJPয়ে কি কৈছে, কংগ্ৰেছে কি কৈছে, ইয়াৰ লগত মতলব নাই আমাৰ। BJPয়ে যেনিবা আজি CM ডাঙৰীয়াই ক'ব পাৰে যে কি কৈছে, কোনে বেছি পায় তাৰ লগত থাকিব, এইবিলাক নাই। এইটো BJPৰ কথা, এইটো BJPয়ে নিজৰ কথাটো ক'ব পাৰে, কোৱাৰ কি আপত্তি আছে, কংগ্ৰেছো ক'ব পাৰে এইটো কথা, কিন্তু BPFে অকলে চৰকাৰ কৰিব বাছ। কোন খাম্পাক কাৰ কথা শুনিছে? আমি নল'ম খাম্পাটো ৰিজেক্ট মাল, ইয়াৰ কথাহে সুধিব আপুনি, কাৰ কথা সুধিব? খাম্পা যাই পেলাই ফচি আছে এতিয়া, চন্দনো আছে যাই পেলাই ফচি। এই খাম্পা আৰু চন্দনক UPPলে জাগা দিয়া মানুহ এইটো চবেই জানে। এইটো উৰ খাৱা কেনেকৈ সহ্য কৰিব চন্দনক, খাম্পাক ৰংগৰাই কেনেকৈ সহ্য কৰিব এই চন্দন আৰু খাম্পাক? আমি কাহানি নাজানে,
ফচি আছে এতিয়া থাক আমিতো নল'ম বি পি এফ মানে কাৰো সহায় নোহোৱালৈকে এইবাৰ চৰকাৰ বি পি এফে কাৰো সহায় নোলোৱাকৈ অকলে নিৰ্বাচন খেলিব আৰু আমাৰ পজিশ্যনটো খুব ভাল আমাৰ নেক্সটতে বিজেপি আছে পজিশ্যনটো ইউ পি পি এল নাই 4 নম্বৰ ঠিক আছে, থ্যাংক ইউ। থেংক ইউ